Hello guys, welcome back to my new video, Kashyap vlog. So guys, আজি মানে দশমী, আজি guys last দিন, আজি পূজা last দিন, আজিৰ পৰা আমি পূজা আৰু নাপাও, মানে next বছৰ পাম আৰু এই বছৰ আৰু নাপাও। তো guys, আজি দশমী বুলি guys যে চাব হৈছো পুঠিমাৰীত, মানে পুঠিমাৰীত বহুত ডাঙৰকৈ ভাচনি হয়। তো guys চাব লাষ্টলৈ চাই থাকিব ভিডিওটো। আৰু যদি মোৰ ভিডিওটো ভাল পায়, তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু guys লাইক শেয়াৰ কমেন্ট কৰি দিব। তো গাইজ ব্লগ আপোনাৰ ভিডিওটো মই দেখাওঁ, আপোনালোকেতো চায়ে আছে ন। আজি মোৰ মুখখন নেদেখাওঁ, কাৰণ বাকী পূজাৰ যিমান চলি আছে মই চব দেখাওঁ আপোনালোকক। তো গাইজ ব্লগ ভিডিওটো চাই থাকক। তো গাইজ ফাইনেলি ৰখি এতিয়া গাইজ প্ৰতিমা ওলোৱাৰ টাইম হৈ গ'ল। তো গাইজ চাই ওলাব পাৰে, প্ৰতিমা ওলাই আছে, মানে গোটেইকেইটা প্ৰতিমা মানে ওলাই কিনে মানে ফিল্ডখনৰ এক পাক নহয় 3 পাক বা 4 পাক ঘূৰি কিনে আৰু প্ৰতিমা মানে বিসৰ্জন কৰি দিয়ে। তো চাব পাৰে গাইজ এইমাত্ৰ প্ৰতিমা ওলাইছে। তো আমি চাই থাকোঁ গাইজ, এণ্ডলৈ দেখাওঁ আপোনালোকক, মানে ক'ত উটুৱাই দিয়ে, মানে কি নদীত দিয়ে, সেই নদীটোৰ নামো ক'ম। এণ্ডলৈ চাব ভিডিঅ'টো। তো গাইজ বলক চাই থাকোঁ। প্ৰতিমা ওলাই দিলে। তো প্ৰতিমা ওলোৱাৰ পিছত গাইজ ইয়াতে চাব পাৰে লাষ্টত গাইজ পূৰা মানে এনজয়, মানে বহুত ডেঞ্জাৰ এনজয় হৈ আছে গাইজ। মানে ইয়াতে ডেঞ্জাৰ ডান্স কৰি আছোঁ, আৰু ইফালে আগত মানে বজাই আছে, বক্সত গান বজাই আছে, ডেঞ্জাৰে যে গান বজাই আছে, আৰু আমি ইয়াতে ডান্স কৰি আছোঁ গাইজ, চাব পাৰে। তো গাইজ মানে এতিয়া আমি যাব যাই আছোঁ, মানে এতিয়া প্ৰথম 1 ৰাউণ্ড মাৰিব, তাৰপিছত নেক্সট ৰাউণ্ড চবত 4 নম্বৰ ৰাউণ্ড মাৰি কিনে আৰু অতাই দিব। তো আপোনালোকে চাই থাকক। তো গাইজ চাব পাৰে আপোনালোকে, আমাৰ 4 নম্বৰ ৰাউণ্ড হৈ গ'ল, মই ইমান নেদেখালোঁ, এটা ৰাউণ্ড দেখালোঁ। তো গাইজ এতিয়া চাব পাৰে যে ধৰক প্ৰতিমা অতাই আছে, এয়া লাহে লাহে এনেকৈ নমাই থাকে। এইটো গাইজ নদীটোৰ নাম হৈছে পুঠিমাৰী নদী, আমাৰ কাষতে আছে, আৰু পুঠিমাৰী মানে পূজা হলটো আমাৰ কাষতে আছে। তো গাইজ এয়া প্ৰথম এয়া গণেশ বাবাৰ মূৰ্তিটো মানে অতাই দিলে। এনেকৈ চাব গাইজ লাহেকৈ ধৰক ইফালেদি মানে মানুহবিলাকে এনেকৈ বাঁহ লগাই আছে, কাৰণ যে ছেফটি ইজ ইম্পৰ্টেণ্ট, ছেফটি মানে যাতে কোনো মানুহ মানে উঠি নাযায়, আৰু মানে এনেকুৱা বহুত খবৰ আহি থাকে ন,
যে প্ৰতিমা অঁতাব যাওঁতে মানে মানুহ উঠি যায়, সেইকাৰণে গাইজ ছেফটি মেইনটেইন কৰি কিনে পূজাখন চলাই নিছে। তো গাইজ চাব পাৰে ইয়াৰ নেক্সট নম্বৰ প্ৰতিমাও অঁতাই দিলে। তো গাইজ চাই থাকক, এনেদৰে গোটেইকেইটা প্ৰতিমা অঁতাই দিব। তো তাৰ লাষ্টতো কিবা কিবি ডেন্স দেখা পাওঁ আমি। তো চাই থাকক এনেদৰে ভিডিঅ'টো গাইজ। তো গাইজ ফাইনেলি পূজা শেষ। তো আমি ওলাই দিছোঁ এতিয়া পূজা হলটাৰ পৰা। তো গাইজ চাব পাৰে লাষ্ট পূজা আজি, লাষ্ট পুথিমাৰি পূজাৰ লাষ্ট শেষৰ দিন আজি। তো গাইজ আজিৰ পৰা আৰু পূজা চাব নালাগে। ফাইনেলি পূজা শেষ, গোটেই মানে দশমী একদম পূৰা এনজয় কৰিলোঁ, বহুত এনজয় কৰিলোঁ। প্ৰতিমা লৈ গ'ল, প্ৰতিমা বিচৰণ কৰি দিলোঁ। তো গাইজ ফাইনেলি আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰে, কমেণ্টখিনি কৰি থৈ দিব। আৰু যদি মোৰ চেনেল তোমাৰ নতুনকৈ ভিজিট কৰি আছে, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লগ পাম নেক্সট ভিডিঅ'ত। তো আজিলৈ মানে বাই বাই।